SARS-CoV-2 SARS-CoV-2 কৰোণা ভাইৰাছ ফেমিলিৰ অন্তৰ্গত। এই SARS-CoV-2 ভাইৰাছৰ বীজাণুটোৱে সংক্ৰমণ কৰা ৰোগটোৱে হৈছে COVID-19। প্ৰথমে আমাৰ মুখ, নাক, ডিঙি আৰু হাওঁফাওঁত আক্ৰমণ কৰে। আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি আলোচনা কৰিম কৰোণা ভাইৰাছ কেনেকৈ আমাক আক্ৰমণ কৰে, কৰোণা ভাইৰাছ আক্ৰমণ কৰিলে আমি কিয় উশাহ লওঁতে কষ্ট পাওঁ, আৰু ভেকচিনে আমাক কেনেকৈ এই কৰোণা ভাইৰাছৰ পৰা ৰক্ষা কৰিব পাৰে। কৰোণা ভাইৰাছবোৰে নিজৰ সংখ্যাৰ সহায়ত প্ৰথমে এই চেলবোৰক আক্ৰমণ কৰে, তাৰপিছত নিজৰ ইচ্ছা অনুযায়ী নিজৰ সংখ্যা বৃদ্ধি কৰে। কৰোণা ভাইৰাছ এটাৰ ভিতৰত জেনেটিক মেটেৰিয়েল থাকে, আৰু এই জেনেটিক মেটেৰিয়েলটো হৈছে RNA, আৰু ইয়াক আৱৰি ৰখা স্তৰটো হৈছে আপোনাৰ প্ৰ'টিন চেল। এই প্ৰ'টিন চেলৰ ওপৰত থাকে প্ৰ'টিন স্পাইক, আৰু এই প্ৰ'টিন স্পাইকৰ সহায়ত আমাৰ চেলবোৰৰ ভিতৰত সোমাব পাৰে। কৰোণা ভাইৰাছ আক্ৰান্ত মানুহ এটা যেতিয়া কথা পাতে নাইবা হাঁচি মাৰে, এইটো সময়ত অসংখ্য কৰোণা ভাইৰাছ ৱাটাৰ ড্ৰপলেট হিচাপে আমাৰ শৰীৰৰ বাহিৰলৈ ওলাই আহে। এটা ৱাটাৰ ড্ৰপলেটত অসংখ্য কৰোণা ভাইৰাছ থাকে, আৰু এই কৰোণা ভাইৰাছবোৰে বিভিন্ন মাধ্যমৰ সহায়ত আহি আমাক সংক্ৰামিত কৰিব পাৰে। আমাৰ হাওঁফাওঁত এডাল ৰিচিপ্টৰ পোৱা যায়, যাক AC2 ৰিচিপ্টৰ বুলি কোৱা হয়, আৰু এই ৰিচিপ্টৰবোৰে আমাৰ দেহৰ আন অংগবোৰত পোৱা নাযায়। সেইকাৰণে কৰোণা ভাইৰাছ প্ৰথমে আমাৰ হাওঁফাওঁত আহি বহি লয়, আৰু আমাৰ হাওঁফাওঁৰ চেলবোৰক আক্ৰমণ কৰি নিজৰ ইচ্ছা অনুযায়ী নিজৰ বংশবৃদ্ধি কাম আৰম্ভ কৰি দিয়ে। ইয়াক আৰু সহজভাৱে বুজিবলৈ হ'লে ধৰক, কৰোণা ভাইৰাছৰ প্ৰ'টিন স্পাইক এটা হৈছে চাবি, আৰু AC2 ৰিচিপ্টৰ হৈছে এডাল তলা। গতিকে চাবি এডালে ধুনীয়াকৈ তলা এডালক খুলিব পাৰে। ইয়াতে আৰু এটা কথা ক'ব বিচাৰোঁ যে আমাৰ দেশত প্ৰায় 37 ট্ৰিলিয়ন কোষ পোৱা যায়। মানুহৰ কোষবোৰৰ এটা লেয়াৰ থাকে, যাক ছেমি পাৰ্মিয়েবল বুলিও কোৱা হয়, আৰু এই ছেমি পাৰ্মিয়েবল লেয়াৰটোৱে কি কৰে, আমাৰ বিভিন্ন ধৰণৰ খাদ্যবস্তুবোৰ প্ৰৱেশ কৰাত সহায় কৰে, আৰু আন ৱেষ্ট মেটেৰিয়েলবোৰ ইয়াৰ বাহিৰত পঠাই দিয়ে। যেতিয়া এই কৰোণা ভাইৰাছটো কোষৰ ভিতৰত সোমাই যায়, তেতিয়া গোটেই চেলবোৰৰ কামবোৰ নিজে নিয়ন্ত্ৰণ কৰে আৰু নিজ ইচ্ছা অনুযায়ী কামবোৰ কৰি থাকে। এই ক্ষেত্ৰত কৰোণা ভাইৰাছৰ জেনেটিক মেটেৰিয়েল RNA নিজৰ কপি কৰি লাখ লাখ কোটি কোটি সংখ্যক নতুন কৰোণা ভাইৰাছৰ সৃষ্টি কৰে, আৰু আমাৰ চেলবোৰক লাহে লাহে ধ্বংস হ'বলৈ দিয়ে। এই গোটেই প্ৰক্ৰিয়াটোত প্ৰায় 2 পৰা 10 দিনমান লাগে, আৰু ইয়াক ইনকুবেশ্যন পিৰিয়ড বুলিও কোৱা হয়। আৰু সেইকাৰণে কৰোণা ভাইৰাছে গোটেই বিশ্বতেই অতি কম সময়ৰ ভিতৰত এক মহামাৰীৰ সৃষ্টি কৰিলে। যেতিয়া আমাৰ দেহত এই কৰোণা ভাইৰাছ সংখ্যা বৃদ্ধি হৈ গৈ থাকে, তেতিয়া আমাৰ দেহত ইনেট ইমিউন ছিষ্টেম সক্ৰিয় হৈ উঠে, আৰু এই ভাইৰাছবোৰক মাৰি পেলোৱা কাম আৰম্ভ হৈ যায়, আৰু এটা সময়ত আমাৰ দেহত টেম্পাৰেচাৰ বৃদ্ধি হৈ যায়, যাক আমি জ্বৰ উঠা বুলিও কওঁ। এই ক্ষেত্ৰত দেখা যায় বহুত সংখ্যক কৰোণা আক্ৰান্ত ৰোগী ৰিকভাৰী হৈ যায়, আৰু কিছু সংখ্যক মানুহৰ মৃত্যুও হৈ যায়। যিসকল ব্যক্তিৰ ইমিউন ছিষ্টেম ষ্ট্ৰং থাকে, এওঁলোক ৰিকভাৰী হৈ যায়। যেতিয়া আমাৰ দেশত কৰোণা ভাইৰাছ আৰু ইমিউন ছিষ্টেমৰ মাজত যুঁজ হৈ থাকে, ঠিক এই সময়ত এডাপ্টিভ ইমিউন ছিষ্টেমবোৰ সক্ৰিয় হৈ উঠে, আৰু লগে লগে আমাৰ দেহত এণ্টিবডি এৰি দিয়ে, আৰু এই এণ্টিবডিবোৰে কৰোণা ভাইৰাছৰ স্পাইক প্ৰ'টিনবোৰত সংলগ্ন হৈ স্পাইকবোৰক ব্লক কৰি দিয়ে, যাতে নতুনকৈ AC2 ৰিচিপ্টৰবোৰৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰে, আৰু নতুনকৈ চেলবোৰৰ ভিতৰত সোমাব নোৱাৰে, গতিকে কৰোণা ভাইৰাছৰ সংখ্যাও বৃদ্ধি কৰিব নোৱাৰে। এই সময়ৰ ভিতৰত আমাৰ তেজত থকা হোৱাইট ব্লাড চেলে মেক্ৰ'ফেজৰ ৰূপ লয়, আৰু এই মেক্ৰ'ফেজে ধুনীয়াকৈ এণ্টিবডিৰ সহায়ত এই কৰোণা ভাইৰাছবোৰক চিনাক্ত কৰিব পাৰে, আৰু এবাৰ চিনাক্ত হোৱাৰ পিছত ইহঁতক ধ্বংস কৰি দিয়ে। এতিয়া হয়তো আমাৰ মনত প্ৰশ্ন উঠিব পাৰে, এই এডাপ্টিভ ইমিউন ছিষ্টেম যেতিয়া এণ্টিবডি প্ৰস্তুত কৰি কৰোণা ভাইৰাছবোৰ ধ্বংস কৰিব পাৰে, তেনেহ'লে আৰম্ভণিতেই যেতিয়া কৰোণা ভাইৰাছ প্ৰৱেশ কৰে, সেই সময়ত কিয় ধ্বংস নকৰিলে? আচলতে কি হয়, আমাৰ দেহত যেতিয়া কৰোণা ভাইৰাছ সোমায়, তেতিয়া আমাৰ দেহত থকা এডভান্স ইমিউন ছিষ্টেমে চিন্তা চৰ্চা কৰি এটা সিদ্ধান্ত লয় যে আমাৰ কেনেকুৱা ধৰণৰ এণ্টিবডি প্ৰস্তুত কৰিব লাগে, আৰু এই প্ৰক্ৰিয়াটোত অলপ সময়ৰ প্ৰয়োজন হয়, আৰু অৱশেষত কৰোণা ভাইৰাছৰ স্পাইক প্ৰ'টিন অনুযায়ী এণ্টিবডিটো প্ৰস্তুত কৰে। এতিয়া গোটেই ৱৰ্ল্ডৰ লগত আমি কৰোণা ভাইৰাছৰ ভেকচিনৰ বাবে অপেক্ষা কৰিছোঁ। এতিয়া হয়তো আপুনি ইয়াক সহজেই বুজিব পাৰিব ভেকচিনে কেনেকৈ কাম কৰে। কৰোণা ভাইৰাছৰ মূল অস্ত্ৰটোৱে হৈছে ইয়াৰ স্পাইক প্ৰ'টিন। এই স্পাইক প্ৰ'টিনটোৱে হৈছে মেইন কালপ্ৰিট। যদি স্পাইক প্ৰ'টিন ব্লক কৰি দিব পাৰোঁ, তেনেহ'লে ইয়াৰ আক্ৰমণৰ পৰা আমি বাচিব পাৰোঁ।
যেতিয়া আমাৰ দেহত ভেকচিন দিয়া হয় তেতিয়া ইমিউন ছিষ্টেমক কৰোনা ভাইৰাছৰ স্পাইক প্ৰটিনৰ এডভান্স জেনমিক কোড দিয়া হয় আৰু আমাৰ ইমিউন ছিষ্টেমে সহজেই এই স্পাইক প্ৰটিনৰ এগেইনষ্টত এণ্টিবডি প্ৰস্তুত কৰিব পাৰে আৰু যেতিয়াই আমাৰ দেহত কৰোনা ভাইৰাছ প্ৰৱেশ কৰে লগে লগেই এণ্টিবডি প্ৰস্তুত কৰি ইয়াক ধ্বংস কৰিব পাৰে। এতিয়ালৈকে আমি ভালকৈ বুজিলোঁ যে কৰোনা ভাইৰাছ আক্ৰমণ কৰিলে কিয় আমাৰ জ্বৰ উঠে, কিন্তু উশাহ লোৱাৰ সময়ত কিয় আমাৰ কষ্ট হয়। আমি দেখিলোঁ যেতিয়া কৰোনা ভাইৰাছ চেলৰ ভিতৰত সোমাই লাখ লাখ কোটি কোটি নতুন কৰোনা ভাইৰাছৰ সৃষ্টি কৰি চেলৰ পৰা বাহিৰলৈ ওলাই আহে আৰু আমাৰ কোষবোৰ ধ্বংস হৈ যায়। এই মৃত কোষবোৰ আমাৰ হাওঁফাওঁত থকা এলভিউলত জমা হৈ গৈ থাকে। আমি জানো এলভিউলাই হৈছে আমাৰ হাওঁফাওঁৰ এটা গুৰুত্বপূৰ্ণ অংশ যাৰ সহায়ত আমি আমাৰ লাগতিয়াল অক্সিজেনখিনি পাওঁ আৰু কাৰ্বন ডাই অক্সাইডখিনি বাহিৰলৈ পঠিয়াই দিওঁ। এলভিউলাইডাল এটাত সৰু সৰু ব্লাড কেপিলাৰী থাকে। এই ব্লাড কেপিলাৰীবোৰে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ এক্সচেঞ্জ পইণ্ট হয়। আমি দেখিলোঁ কোষ এটাৰ ভিতৰত কেনেকৈ লাখ লাখ কোটি কোটি কৰোনা ভাইৰাছৰ সৃষ্টি হৈ কোষডাল ধ্বংস হৈ যায়। যেতিয়া এই ধ্বংস হোৱা কোষবোৰে আহি এই এলভিউলাইবোৰত জমা হয় তেতিয়া আমি উশাহ লওঁতে কষ্ট পাওঁ।